हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल। मैं राজ্জাকৰ আপোনালোকে চাইছে আৰজিত কে টিউটোৰিয়েল यूट्यूब चैनल। হয় ফ্রেন্ড, আজিৰ এই ভিডিওটোত আলোচনা কৰিম যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অসমত এতিয়ালৈকে বাতিল কৰা নাই আৰু কিয় বাতিল কৰা নাই সেইখিনি কথা ক'লে শিক্ষামন্ত্ৰীয়ে আৰু পৰীক্ষা কেতিয়া হ'ব সবিশেষ জানিব পাৰিব এই ভিডিওটোত। আহক কি কৈছে এই নতুন কথা আজি, তো আমি এই ভিডিওটোত আপোনালোকক জনাই দিম। তো আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু ফ্ৰেন্ড আৰু এটা কথা, এতিয়ালৈকে যদি আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সকলোতকৈ আগত পাবৰ কাৰণে। তো ফ্ৰেন্ড আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰী সাজু হৈ থাকক, কেতিয়া অনুষ্ঠিত হ'ব মেট্ৰিক এইচএছ পৰীক্ষা স্পষ্টকৈ ক'লে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। অনুষ্ঠিত হ'বনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা? করোনার ভয়াবহ সংক্রমণে স্তব্ধ করে তুলিলে রাজ্যের শিক্ষা ব্যবস্থা। অনুষ্ঠিত হবনে মেট্রিক আর উচ্চতর মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা? করোনার ভয়াবহ সংক্রমণে স্তব্ধ করে তুলিলে রাজ্যের শিক্ষা ব্যবস্থা। এনে পরিস্থিতিত এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাত আহি পৰিছে অনিশ্চয়তা। ইতিমধ্যে CBSE বাতিল করেছে দ্বাদশ শ্রেণীর পরীক্ষা। পরীক্ষার পরিবর্তে বিকল্প মূল্যায়ন পদ্ধতির সন্ধানত আছে কেন্দ্রীয় শিক্ষা বোর্ড। এনে জটিলতার মাজতে শনিবারে গুরুত্বপূর্ণ মন্তব্য করে রাজ্যের শিক্ষামন্ত্রী ডক্টর ৰণোজ পেগুৱে। পরীক্ষা অনুষ্ঠিত হওয়া নোহোৱাৰ সন্দৰ্ভত ৰণোজ পেগুৱে কয় যে কোভিড পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই, চৰকাৰে ব্যৱস্থা লৈ আছে। পৰিস্থিতি উন্নত হলে পৰীক্ষা কথা ঘোষণা হ'ব। পৰীক্ষাৰ পূৰ্ণ সম্ভাৱনা আছে, আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। পৰীক্ষা বাতিল কৰিলে সমস্যা সমাধান নহয়, শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আমি আছোঁ। কেনেকৈ হ'ব আমি চিন্তা চৰ্চা কৰি আছোঁ। ইফালে পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীক সাজু হৈ থাকিবলৈ ক'লে শিক্ষামন্ত্ৰীয়ে। পৰিস্থিতি ভাল হ'লে অনুষ্ঠিত হ'ব পৰীক্ষা। CBSE পৰীক্ষা বাতিল কৰিছে, আমি বাতিল নকৰোঁ, যিহেতু এই মেট্ৰিক এইচএছ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ। পজিটিভিটি ৰেট 1% লৈ হ্ৰাস পালে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰা হ'ব, এনেদৰে কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। হয়, যদি পৰীক্ষা বাতিল হয় তেতিয়াহ'লে বহু ধৰণৰ সমস্যা সমাধান নহয়, কিয়নো মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে যে ভাল কলেজ, আমি কোনটো কলেজত এডমিশ্যন ল'ম সেইটো কেনেকৈ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ আছে যে কোনে মেডিকেল দিব, কোনে ইঞ্জিনিয়াৰিং টেষ্ট দিব, সেইটো লৈ আছে নম্বৰৰ কথা। তো সেইবিলাক যদি চিন্তা চৰ্চা কৰা হয় তেতিয়াহ'লে যে পৰীক্ষাটো পতাটোই ভাল হ'ব। আৰু শিক্ষামন্ত্ৰীয়ে সেইখিনি কথাই কৈছে যে পৰীক্ষা বাতিল কৰিলেই সমস্যা সমাধান নহয়, আমি পৰিস্থিতি চাইহে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম, এইখিনিয়ে কৈছে। তো আপোনালোকে নিশ্চয় বুজি পাইছে সকলোখিনি এই ভিডিঅ'টোত। তো যদি কিবা বুজা নাই তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত জনাব, আমি নিশ্চয় আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড আজিৰ ভিডিঅ' মানে যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।